ঐ তোৰ ৰুমৰ ফ্ৰণ্টত ওলাই আহ। আইও ইমান মজা লাগিছে এনেকৈ ঘূৰি ফুৰিবলৈ যদি সদায় পালোঁ হ'লে। আইও ইয়াক মোৰ যে এইটো মোৰ নিজৰ বয়ফ্ৰেণ্ড নিচিনাই লাগি গৈছে। ঐ কি তেনেকৈ চাইছ? এই এনে চাইছোঁ আকৌ, তোক চাবলৈ নাপায় নেকি? ভাল দেখিছোঁ আকৌ সেইটো কাৰণে চাইছোঁ। হেট পাগল। ঐ বেবীক ফোনটো লগা, আমি পাইছোঁহি বুলি কৈ দে। অ' আমাৰ লগত মানে বেবীও যাব? ইও পাই ইজনী অথনি মোক ক'ব পাৰে মই ফোন কৰোঁতে যে ময়ো যাম বুলি, এবাৰো নক'লে দো। ৰ কৰিছোঁ ফোন। এই বেবী তোৰ ঘৰ ওচৰ পালোহি আমি, ওলাই থাক। এই বেবীজনী বৰ আচৰিত ছোৱালী আৰু দেই। অথনি মই ফোন কৰোঁতে এবাৰটো ক'ব পাৰে তাই যাম বুলি, নক'লে দো। মই আকৌ এনেই সপোনখন দেখি থাকিলোঁ, ধেত তেৰি। এই বেবী তই যে মই অথনি ফোন কৰোঁতে এবাৰটো ক'ব পাৰ যাম বুলি, লগতে এবাৰো নক'লি যে। মই তোক ছাৰপ্ৰাইজ দিম বুলি ভাবিলোঁ, গম পালি? মই ছাৰপ্ৰাইজ দিম বুলি ভাবিছিলোঁ, কথা ক'বলৈ ইচ্ছা। ঐ কি তেনেকৈ কথা ক? অ' তোৰ কি হ'ল তোৰ গাত লাগিবলৈ? মই বেবীকহে কৈছোঁ, বেবীয়ে বেয়া পোৱা নাই। অ' বেবী তই কি বেয়া পাইছ? নাপাওঁ মই বেয়া, কেলৈ বেয়া পাম? মই জানোৱেই তই তেনেকৈ কথা ক বুলি। দেখিলি এতিয়া তাই মোক বেয়াও পোৱা নাই, গম পালি? তোৰ বৰ গাত লাগিবলৈ। ইয়াত আহিলে সঁচাকৈ মনটো বহুত ভাল লাগে ন পিংকি? ভাল লাগে ইয়াত আহি। অ' বেবী এইফালে যাচোন, মই এইফালে যাওঁ। ঐ তহঁত দুজনী ইয়াতে ৰহ, মই কি আছেনো খাবলৈ চাই আহোঁ। তইতো ক'ব পাৰ ন এবাৰ যে তোকো মাতিছে লগ কৰিবলৈ বুলি। মই আকৌ ভাবিছোঁ ডেটিং মাৰিবলৈ মাতিছে, মোক প্ৰপ'জে দিব পাই আজি বুলি ভাবি থাকিলোঁ মনতে। নহয় অ', আমি ভাবিলোঁ মনটো ভাল লাগিব তোক অলপ উলিয়াই লৈ আহিলে, সেইটো কাৰণে আমি ওলাই আহিলোঁ। তই বেয়া পালি নেকি মই অহাৰ কাৰণে? নাই পোৱা, কেলৈ বেয়া পাম নহয়, মই তোক বেয়া নাই পোৱা। ঐ গম পাওঁ মই কি ভাবিছিলোঁ জানো? মই ভাবিছিলোঁ সি মোক অকলে মাতিছে, মোক আজি প্ৰপ'জ দিব বুলিয়ে ভাবিছিলোঁ মই মনতে। অঁ হয় নেকি? দিব দে, সি যদি ভাল পায় তোক এদিন প্ৰপ'জ দিব, তই চিন্তা কৰিব নালাগে। ঐ বেবী মই নিজে প্ৰপ'জ দি দিওঁ নি বাৰু ইয়াক? কৈ দিওঁ নেকি মই ভাল পাওঁ বুলি? কবি জানো? তই যদি ভাল লেখক ক, কিন্তু আকৌ যদি ৰিংকি নিচিনা হয়, ৰিংকিয়েতো সহ্য কৰিব পাৰিলে তই পাৰিবি জানো? নালাগে নহ'লে ক'ব থ। তই ঠিকেই কৈছ, নকওঁ দেই। আকৌ নহ'লে ফ্ৰেণ্ডশ্বিপটো হেৰাই থাকিব। পিছত ভাল পাওঁ বুলি ক'লে মই ভাল পাওঁ বুলি কৈ দিম বাৰু, কিন্তু এতিয়া নকওঁ বাদ দে। ঐ তহঁত দুজনী ইয়ালৈ আহ। অঁ ই মাতিছে, ব'ল যাওঁ। ঐ গৈছোঁ। ব'ল যাওঁ, খাই লৈ পিনে যাওঁগৈ সোনকালে। ঐ বেবী পইচা 100 টকা আছে যদি ধাৰ দে না মোক। মোৰ ওচৰত 1 টকাও নাই গম পাওঁ। ঘৰৰ পৰা পইচা চা আকৌ সোমবাৰে পঠিয়াম বুলি কৈছে। মইতো সোমবাৰে পঠিয়া লগালগ দি দিম। এতিয়া আকৌ তাত কেনেবাকৈ খালে দিব লগা হ'লে মই বৰ লাজ পাম নহয়। হ'ব দে ল। তই আকৌ তাই আগত কৈ নাপাবি তোক মই এতিয়া পইচা ধাৰ খুজিছিলোঁ বুলি, নহ'লে আকৌ মই লাজ পাম। তোৰ মুখখন যেনেকুৱাহে তই কৈয়ে পাবি। আৰু শুন, এনেও ঘূৰাই দিম মই সোমবাৰে, একদম লগালগ দিম। ঘৰৰ পৰা পইচা আহিব আৰু দি দিম মই। হ'ব দে, তই যে কি চিন্তাখন কৰি থাক, বৈ। ৰিংকি পাছফালে চোৱা, কোন আহিছে? কোন আহিছে অ'? ঐ জেংখুৰী, ফুৰফুৰাই ক'ত যাৱ? চাবলৈকে সময় নাই। ঐ কি হ'ল? মাত মতা নাই যে? নে কথা নাপাতোৱে বুলি ভাবিছা মোৰ লগত একেবাৰে? ঐ ৰিংকি তোৰ প্ৰব্লেমটো কি কচোন? তোৰ প্ৰব্লেমটো কি ক? হে মই যেনিবা জেংখুৰী, তই কি ক? মোৰ নাম নাই নেকি তই মোক নাম ধৰি মাতিবলৈ? নে মোৰ নামটো মাতিবলৈ তোৰ লাজ লাগে? কি হ'ল লাজ পালি নেকি জেংখুৰী? ৰিংকি তই চাগে ভাবিছ ন মই তোৰ লগত এতিয়া কাজিয়া কৰিম, হয়নে? তই এতিয়া ভাবিছ হপাই কাজিয়া কৰিব এতিয়া, তাৰপিছত মাৰপিট কৰিম, তাৰপিছত পিংকিয়ে লাজ পাব, হয়নে ক? মই একো এইবোৰ কৰাত নাই। তই যিমান যি ক'বলৈ মন আছে কৈ থাক, মোৰ একো আপত্তি নাই। আৰু শুন, তই মোক জেংখুৰী ক কি ক একো আহে নাযায়, গম পাইছ? মই কি হয় মই ভালকে জানো। আৰু শুন, তয়ো তোৰ চেহেৰাটো এদিন আইনাত চাই চাবি, তেতিয়াহে গম পাবি আকৌ তই কি হয়। মই এক্সট্ৰাকে ক'ব কোনো দৰকাৰেই নাই তেতিয়া। বৰ বেছি কথা ক'লি যে তই আজি। তই যিমান কথা কৈছ তোতকৈ বহুত কমকে কৈছোঁ, এইটোতো সঁচা, গম পাইছ? ঐ কুইন, জেংখুৰী ভাল হৈছে দেখিছ? সঁচাকৈ মাথাটো গৰম কৰি দিব। হাতী পোৱালিটোৰ নিচিনা এইজনী তক লাগু বুলিয়ে থাকে মোৰ লগত। ভাবিছিলে হপাই এতিয়া কাজিয়া কৰিম বুলি, লাগিবলৈও নাই এইজনীৰ লগত। চিধা মৰামৰিয়ে কৰি দিব এইজনীয়ে।
এজনীৰ লগত আজিৰ পৰা মই চাবলৈও নাই এজনীক মই ৰাহুলে এৰি দি বৰ ভাল কাম কৰিলে এজনী হাতী পোৱালিটো এজনীয়ে মোৰ লগত আজি কাজিয়া নকৰিলে বৰ আচৰিত কথা তাকে মই ভাবিছোঁ এতিয়াতো এক্সামলৈ আৰু বেছি দিন নাই তাৰপিছত কলেজো শেষেই হ'ব চবেই গৰাগৰি হ'ব কোন বা ক'ত থাকে মইতো বঙাইগাঁৱে যামগৈ বুলি ভাবিছোঁ কিয় ইমান দূৰ যাব লাগে কোন আছে তাত নহয় মানে দেউতাৰ ট্ৰান্সফাৰ হ'ব তাতে তেতিয়া আমি চবেই যামগৈ বুলিয়ে কথা পাতি আছে চব গ'লে গৈ ময়ো যাবগৈয়ে লাগিব কিয় যাব লাগে নালাগে থ ইয়াতে থাকিবি ইয়াতে পঢ়িবি মাহঁতে কিবা কয় দিলে থাকিম নিদিলে যাবগৈ লাগিব তাতে বেবী তহঁতি দুটা ইয়াত বহি আছ মই তোক বিচাৰি বিচাৰি গোটেই কলেজ ঘূৰি ফুৰিলোঁ তহঁতি দুটাচোন বৰ বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ নিচিনাকৈ বহি আছ কি কথা পাতিছনো মোকো কচোন ঐ গম পাৱ ই ৰিংকিজনী অলপ মাথাটো পগলা গম পাৱ তাই যে মেণ্টেল বেমাৰ আছে হপায় এনেই মোৰ লগত লাগি থাকে চাচোন মই এতিয়া ৰাস্তাইদি পাৰ হৈ আহিছোঁ তাহাঁতৰ আগেদি পাৰ হৈ আহিছোঁ মই সিহঁতক একো কোৱাও নাই কি দৰকাৰ বা কচোন মোৰ লগত কাজিয়া লাগিবলৈ তই চাগে লাগি আহিলি খুন্দা সদায় সদায় কি কাজিয়া কৰিম বুলি ভাবিছে নেকি মই কি সদায় সদায় কাজিয়া কৰি থকা ছোৱালী বুলি ভাবিছে নেকি মই কাজিয়া কৰা নাই কৈ থৈ আহিছোঁ ভালকৈ লাজ পাইছেনে নাইবা তাই আৰু ইজনী দেখিছেনে লগত থকাজনী কুইন একদম দেখিব মন নাযায় এজনীকো কেনেকুৱা ষ্টাইল চাবিয়া ফিতাহী একদম মস্ত ফিতাহী সঁচাই ফিতাহী মাৰে নে মিছাই ফিতাহী মাৰে তাইহে জানিব আৰু কথা ষ্টাইলবোৰ দেখিছেনে তাই হ'ব দে ইমান আৰু গৰম হ'ব নালাগে বাদ দে মই গৰম নাই হোৱা তহঁত দুটাই কি কথা পাতিছিলি কচোন দিয়া আমি কলেজ কৰাৰ পিছত কি কৰিম তাকে পাতি আছিলোঁ তই কি কৰিবি মই জানো পাই কি কৰোঁ তই যি কৰ তাকে কৰিম দে তই ক'ত যাবি তোৰ পিছে পিছে যাম মই তই যেতিয়ালৈকে মোক আই লাভ ইউ বুলি নকওঁ তেতিয়ালৈকে তোৰ লগতে থাকিম মই তই মানুহ পাগল কৰিবি দেই কি পাগল আকৌ সঁচা কথাটো ক'লে কি মানুহ পাগল হয় নেকি সঁচা কথাই কৈছোঁ মই তহঁত দুটা কথা পাতি থাক দেই মই কমন ৰুমৰ পৰা আহোঁগৈ ময়ো যাম কমন ৰুম মই তোক বিচাৰি আহিছিলোঁ মই ইয়াক বিচাৰি অহা নাই নহয় ব'ল তেন্তে যাওঁ ৰাহুল থাক তই বহি থাক হাতী পোৱালিটো আহিব দে মই কৈ থৈ যাম বাৰু